নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল হৰিমাই ব্লগ। যিহেতু আজি 2023 চনৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰ, মিচিং জনজাতিসকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ দিনা মিচিং আলি আই লৃগাং হিচাপে উৎসৱ পালন কৰা হয়। গতিকে মোৰ ফালৰ পৰা আপোনালোক সকলোকে আলি আই লৃগাং শুভেচ্ছা জ্ঞাপন জনালোঁ। আৰু এইটো চেনেলটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, গতিকে কি হ'ব নাজানো, মোৰ ইমানটো আইডিয়া নাই ব্লগ বনোৱাৰ। গতিকে আপোনালোকে বেয়া পালেও মোৰ ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। হাই ফ্ৰেণ্ডছ, এতিয়া আমি তৰাপাত নি আছোঁ পুৰাং আপিন বনাবলৈ। এয়া ইমান তৰাপাত হ'ল আমাৰ, হৈ গ'ল আমাৰ তৰাপাত চিঙা। এয়া এইখিনি পালোঁ, ধুনীয়াকৈ হৈ গৈছে। এতিয়া পুৰাং আপিন বনামগৈ আমাৰ আলি লৃগাঙৰ কাৰণেই। চাই থাকক আপোনালোকে। আৰু এতিয়া মই পুৰাং আপিন বনাবৰ কাৰণে পিঠাগুড়ি অলপ খুন্দিব লাগিব। এয়া মই চাউল ভিজাই থৈছোঁ আৰু আপিনো বনাম, পুৰাং আপিন সেইটো ইয়াতে থৈছোঁ। এইটো ভাতৰ নিচিনা বনাম, টোপোলা ভাত, আৰু এইটো পিঠাগুড়ি বনাম। এতিয়া মই পিঠাগুড়ি খুন্দিবৰ কাৰণে ৰেডি কৰিছোঁ। চাউল ভৰাই থৈ দিছোঁ, খুন্দি লওঁ। তৰাপাতখিনি ধুব লৈছোঁ। এতিয়া মই টোপোলা ভাত বনাব লৈছোঁ। আজি তৰাপাত চিঙোতে তৰাপাতৰ পৰা ঠাৰা যে থাকে সেইবিলাক লৈ আনিছিলোঁ, ৰছী বান্ধিব লাগিব না। আমি কেনেকৈ টোপোলা ভাত বনাওঁ চাম। ধুনীয়াকৈ হৈ গৈছে। আমি এনেকৈ টোপোলা ভাত বনাওঁ। আৰু এই তৰাপাতটো যে, ইয়াৰ গোন্ধটোৱে ইমান ধুনীয়াকৈ ওলাই নহয়, তেতিয়া অকল ভাতটো মানে খাব পাৰি, চব্জি নিদিলেও ইমান ধুনীয়া এটা ফ্লেভাৰ আহে। এতিয়া আমাৰ টোপোলা ভাত বনোৱা হৈ গৈছে। এনেকৈ বান্ধিছোঁ, কিমান ধুনীয়া হৈছে। আমাৰ টোপোলা ভাত হৈ গৈছে। এতিয়া মই এইটো বহাই দিম গেছত। আৰু কেইটামান থাকিলে সেইটো নধৰিলে কুকাৰত সেইটো পাছতকৈ বনাই দিম। আৰু গাহৰি কৰি আছোঁ, আমি খাম। সেয়া খাই লওঁ অলপ। তো ভালকৈ সিজিছেনে নাই গম নাপাওঁ, আৰু উলিয়াই চাওঁ। যদি নহয় আকৌ দিব লাগিব। আপোনালোকেও চাওকচোন সিজিছেনে নাই। ৱাও, পুৰাং আপিন। ওপৰখিনি সিজা নাই, তলৰখিনি সিজি গৈছে কিন্তু ধুনীয়াকৈ। মই জানো সেইটো চেঞ্জ কৰি ওপৰটো আকৌ দিব লাগিব। ওপৰটো বিলাক পাই গ'ল। নোবা নানি নোবা ঠাণ্ডা। বনাই হৈ গৈছে, আৰু কেইটামান থাকিব বুলি কৈছিলোঁ যে সেইখিনি আকৌ বহাই দিব লাগিব। তাৰপিছত এতিয়া মই আলু, বিলাহী, গাহৰি মাংস বনাব লৈছোঁ।
মই কেনেকৈ বনাম আপোনালোকে চাই থাকিব। শুকান জলকীয়া, পিঁয়াজ, নহৰু, ইয়াত গাহৰি মাংস, মাংসটো অলপমান সিজিব দিলোঁ, তাৰপাছত মই আলু দি দিম, নিমখ দি দিলোঁ। এয়া মাংসখিনি অলপমান সিজি গৈছে, এতিয়া মই আলুখিনি দি দিম। আলুখিনি মই ভালকৈ বাকলি গুচোৱা নাই, কাৰণ নতুন আলু হয়, বাকলি নুগুচালেও হয়। এবাৰ ঢাকন মাৰি দিম, আলুখিনি সিজিব দিম। এতিয়া মই ৰেড চিলি দি দিম। পুৰা জ্বলা দি দিছোঁ ফ্ৰেণ্ডছ, আলি আই লৃগাং ঘৰত পুৰা জ্বলা খাই থাকিব। ইয়াহে কালাৰটো কি হৈছে। আলুখিনিও সিজি গৈছে ধুনীয়াকৈ। এতিয়া মই বিলাহী দি দিম, কেইটামান কাটি থোৱা বিলাহীখিনি দি দিম। চাই কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ, কিমান ধুনীয়া লাগিছে, খাওঁতে কিমান মজা লাগিব। আপোনালোকে এনেকৈ খায়নে? কমেণ্ট কৰি জনাবচোন। এতিয়া ধুনীয়াকৈ সিজি গৈছে, এতিয়া মই আদা নহৰু খুন্দা অলপমান দি দিম। একো মছলা দিয়া নাই, অকল আদা নহৰু নৰ্মেলকৈ বনাইছোঁ। মছলা খাই ইমান ভাল নাপাওঁ, সেইটো কাৰণে কি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আকৌ মই মাটি দালি আৰু কচু বনাব লৈছোঁ, বইল কৰি বনাম। আৰু লগতে দিবলৈ নহৰু, আদা, জালুক, কেঁচা জলকীয়া, পিঁয়াজ কাটি থৈ দিছোঁ, এইখিনি চব লগতে দি দিম। কচুখিনি এনেকৈ দি দিম, এনেও সিজি যাব, চিনিয়ে নাপামগৈ কেনেকৈ কচু কেনেকুৱা আছিলে, চব গুৰি গুৰি হৈ যাব। জালুক, এনেকৈ কচু মাটি দালি বনালে জালুক বেছিকৈ দিব লাগে। আৰু আদা, নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজ, এইখিনি এতিয়া মই ঢাকন মাৰি দিম। কুকাৰৰ ঢাকনটো নিদিওঁ, পানীকে দি দিম। এতিয়া একো স্পেচিয়েল থালি কৰা নাই, পুৰাং আপিন মই এনেকৈ খুলি দিলোঁ। তাৰপিছত এইটো গাহৰি মাংস, আলু, বিলাহী আৰু এই মাটি দালি নাখাই বোলে কচু বনোৱাটো মই লগাই দিছোঁ, মোৰখিনি দিছোঁ তেনে লেতেৰাকৈ বাঢ়ি থৈ দিছোঁ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়,
কথা কোৱাৰ মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।